এই কাহিনী কোনো কল্পনা নহয়, বৰঞ্চ ই এক অসাধাৰণ লীলা। আৰু না কেৱল এই কাহিনী কোনো ইতিহাস হয়, বৰঞ্চ ই সত্যৰ এনে গাথা হয় য'ত সন্নিৱিষ্ট হৈ আছে মানৱতা মুখ্যৰ সুগম মাৰ্গ। ভাৰতবৰ্ষৰ পবিত্ৰ ভূমিত হাৰিয়ানা ৰাজ্যৰ ঝৰঝৰ জিলাত স্থিত চুৰাণী গাঁৱত এটি কণমানি বালকৰ সৈতে এনে দিব্য লীলা ঘটিছিল, যিয়ে নেকি মাত্ৰ 10 বছৰ বয়সতে সেই পৰম শক্তিৰ দৰ্শন কৰিছিল। ইয়াৰ উপৰিও সেই অদ্ভুত আৰু অলৌকিক লোকক তেওঁ নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল, য'লৈ যাবৰ বাবে সকলো প্ৰভুপ্ৰেমী আত্মাই দিনে ৰাতিয়ে প্ৰয়তনশীল হৈ থাকে। দৰ্শকবৃন্দ, সেই পৰম শক্তিয়ে কেতিয়া, কিদৰে আৰু কিয় বালক গৰীবদাস দেৱক দৰ্শন দিছিল, কিদৰে এই ঘটনা সমস্ত মানৱ সমাজৰ কল্যাণৰ কাৰণ হ'ল, এই ৰহস্যক লৈ সন্ত গৰীবদাস দেৱৰ জীৱনত ঘটা এই ঘটনাটো আজি আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। তেওঁ ৰাণী মাতৃৰ নয়নৰ মণি আৰু পিতৃ বলৰাম দেৱৰ মৰমৰ একমাত্ৰ সন্তান আছিল। বালক গৰীবদাস দেৱৰ নিজ ককা শিৱলালৰ গৃহতে লালন পালন হৈছিল। সন্ত গৰীবদাস মহাৰাজ দেৱক মানুহবোৰে মৰমতে গৰীবু বুলি মাতিছিল। গৰীবদাস মহাৰাজৰ পিতৃ বলৰাম সিঙৰ গাঁও কৰোঠা জিলাৰ ৰোহতকৰ বাসিন্দা আছিল, কিন্তু শিৱলাল সিংহাকৰ অন্য কোনো সন্তান নাছিল। সেয়েহে তেওঁৰ পুত্ৰী ৰাণী দেৱী আৰু বলৰাম সিঙক ঘৰ জোৱাই হৈ থাকিবলৈ প্ৰাৰ্থনা কৰিলে, যাক দুয়োজনে সহজভাৱে স্বীকাৰ কৰিলে। ২৫০০ বিঘা মাটিৰ ডাঙৰ জমিদাৰ শিৱলাল সিংদেৱে নিজৰ একমাত্ৰ পুত্ৰী ৰাণী দেৱী আৰু জোঁৱাই বলৰাম ধনখৰৰ সৈতে খেতি বাতি কৰি আছিল, যাৰ ওচৰত বহুতো গাই গৰু আছিল, যাক চৰাবলৈ বলৰাম ধনখৰৰ একমাত্ৰ প্ৰিয় পুত্ৰ গৰীবদাস মহাৰাজে অন্য গোৱালৰ সৈতে চুৱানী গাঁৱৰ ওচৰতে কবলনা গাঁৱৰ কাষত নল নামৰ ক্ষেত্ৰলৈ প্ৰায়ে গৈছিল। বালক গৰীবদাসে যেতিয়া 10 বছৰ বয়সত ভৰি দিছিল, আনদিনাৰ দৰে সেইদিনাও অন্য গোৱালৰ সৈতে গৰু চৰাবলৈ পথাৰৰ ফালে ৰাওনা হৈছিল। এইটো সেইটো দিন আছিল যিদিনা গৰীবদাস মহাৰাজক কবিৰ পৰমাত্মাই কেৱল লগ দিয়াই নহয়, বৰঞ্চ সত্য লোকলৈকেও লৈ গৈছিল। আৰে জোৰ দিয়া, লগোৱা। अरे ओए रुक जा, बचाओ। এই হীৰাৰে গাইজনী কেতিয়াও তেওঁৰ কথা নেমানে। ঠিকেই কৈছে। ব'লা দাদা, ভোজন বাহিৰ কৰোঁ। অঁ হয়, বাহিৰ কৰা ভাই, বহুত জোৰকৈ ভোক লাগিছে। ভাই, আজি বহুত দেৰি হ'ল, বৰ জোৰকৈ ভোক লাগিছে। তোৰ বাবেই দেৰি হ'ল। এয়া কি, ভোজন কলৈ গ'ল? আৰে ভোজন ক'ৰ পৰা বাচিব, পুৱাতে গোটেইবোৰ ভৰাই থলি। আৰে হাৰে, তইতো পুৱাতে পুৱাতে গোটেইবিলাক চাফা কৰি দিয়। ভাই, অলপমান চাটনি দিয়াচোন। संकट मोचक परम सुख धामा, सृष्टि जनक कबीर है नामा। এনেকুৱা লাগিছে যেন
কোনো দিব্য ঘটনা ঘটিবলৈ গৈ আছে। शरीर वो जग में आया, हर युग अपना ज्ञान फैलाया, सबके भ्रम मिटाने वाला। साहस की है वो परिभाषा, संकट में सींचे जो आशा, धर्म ध्वज फहराने देखो आया रखवाला। देव को झुकाओ शंख भुजाओ, है देवों का भगवान, वो दुख भंजनाए वो मोक्षदाए, जय जय कबीर भगवान। जय हो कबीर भगवान, बोलो जय हो कबीर भगवान। जय हो कबीर भगवान, जय जय कबीर भगवान। कबीर भगवान। আৰে মহাত্মাদেৱ, बाबा जी राम राम। राम राम बच्चों। আহক না বাবা, আমাৰ সৈতে ভোজন গ্ৰহণ কৰকহি। হয় হয় মহাত্মাদেৱ, আহক। बच्चों, ভোজনটো মই নিজৰ গাঁৱৰ পৰাই খাই আহিছোঁ। কোনখন গাঁৱৰ পৰা আহিছে আপুনি? মই সতলোকৰ পৰা আহিছোঁ। হা, সতলোক? এইখন কেনেধৰণৰ গাঁও হয়? বাদ দিয়া না, হ'ব পাৰে কোনো গাঁও। বাবাদেৱ, ভোজন নকৰেনে? তেন্তে দুগ্ধ অৱশ্যেই পান কৰিব লাগিব। হয় হয় বাবাদেৱ, বহুতেই কয় যে অতিথি হেনো ভগৱানৰ ৰূপ হয়, এইবাবে দুগ্ধ আপুনি পান কৰিবই লাগিব। তোমালোকে ইমানেই আগ্ৰহ কৰিছা যদি তেন্তে ঠিক আছে। যদি দুগ্ধই পান কৰাব বিচাৰিছা তেন্তে মোৰো এটা চৰ্ত আছে। চৰ্ত? কেনেকুৱা চৰ্ত মহাত্মাদেৱ? চৰ্ত এইটো হয় পুত্ৰসকল, মইতো দুগ্ধ পান কৰিমেই, কিন্তু মই দুগ্ধ কেৱল কুমাৰী গায়েহে পান কৰোঁ। কুমাৰী গাই আৰু দুগ্ধ, এনেকুৱা লাগিছে বাবা আপোনাৰ দুগ্ধ পান কৰাৰ ইচ্ছাই নাই। হয় বাবাদেৱ, নহ'লেনো কুমাৰী গায়ে দুগ্ধ কেনেকৈ দিব পাৰে? যদি দুগ্ধ পান নকৰে এনেই মানা কৰি দিয়ক। চোৱা পুত্ৰসকল, যদি মোক দুগ্ধ পান কৰাবই বিচাৰিছা তেন্তে মই কেৱল কুমাৰী গাই দুগ্ধহে পান কৰিম। এই আলোক মহাত্মাদেৱ, লৈ আহিলোঁ কুমাৰী গাই। কিন্তু মহাত্মাদেৱ, ই কেনেকৈ দুগ্ধ দিব? ইয়াৰতো কোনো সন্তানেই নাই। পুত্ৰ, চিন্তা নকৰিবা, এই গাইজনীয়ে অৱশ্যেই দুগ্ধ দিব। তুমি মাত্ৰ এটি পৰিষ্কাৰ পাত্ৰ লৈ আহা। ঠিক আছে মহাত্মাদেৱ, এতিয়াই লৈ আহিম। এই আলোক বাবা, লৈ আহিছোঁ কলহ। পুত্ৰ, এতিয়া এই কলহটো গাই স্তনৰ তলত ৰাখি দিয়া। চাওঁচোন মহাত্মাজনে কিদৰে দুগ্ধ বাহিৰ কৰে। সঁচাকৈ এই দামুৰীজনীয়ে দুগ্ধ দিবনে? অসম্ভৱ, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? পুত্ৰসকল, লোৱা
তোমালোকেও এই অমৃত পান কৰা। নাই নাই বাবা, আমি এই দুগ্ধ পান নকৰোঁ। আপুনি এয়া কুমাৰী গাই দুগ্ধ বাহিৰ কৰিছে, এয়াতো পাপৰ দুগ্ধ হয়। আনফালে আপুনি জোঠাও কৰি দিলে। আৰু নাজানো আপুনি কি বা জাতিৰ হয়। পুত্ৰসকল, এয়া কোনো সাধাৰণ দুগ্ধ নহয়, আৰু না কোনো যাদু মন্ত্ৰ কৰি বাহিৰ কৰিছোঁ। এই দুগ্ধ কেৱল মোৰ লোক সৎলোকৰ পৰা আহিছে। আমি পান নকৰোঁ এই পাপৰ দুগ্ধ। বলা ভাইহঁত, নাজানো ক'ৰ পৰা আহে যে। লৈ আহক বাবা, আপুনি এই অমৃত মোক দি দিয়ক। নাজানো এনেকুৱা অমৃত আগলৈ বা কেতিয়া প্ৰাপ্ত হয়। দুগ্ধ পান কৰাৰ পিছত কবি পৰমেশ্বৰে বালক গৰীব দাসক তত্ত্বজ্ঞান শুনাবলৈ আৰম্ভ কৰি দিলে আৰু ক'লে সেই সত্য পৰমাত্মাৰ ভক্তি কৰিব লাগে। বাবা, ভক্তিটো মই নিতৌ কৰোঁ। কৃষ্ণদেৱৰ, হনুমানদেৱৰ, ৰামদেৱৰ আৰু শংকৰদেৱৰ নিতৌ নাম লওঁ। মোৰ মায়ে কয় যে যদি মই এই সকলো ভগৱানৰ নাম লওঁ তেন্তে ভগৱানে মোক সকলো সুখ দিব আৰু মই স্বৰ্গলৈ গুচি যাম। পুত্ৰ, তুমি যি ভক্তি কৰি আছা সেয়া সত্য ভক্তি নহয়। এয়া কেৱল দেৱী দেৱতাসকলৰ কেৱল নাম হয়। পুত্ৰ, জপ কেৱল মন্ত্ৰৰহে হয় আৰু মোক্ষ মন্ত্ৰৰ দ্বাৰা প্ৰাপ্ত হয়। আৰু পুত্ৰ, স্বৰ্গৰ ওপৰতো আৰু অন্য বহু লোক আছে, আৰু এই সকলো লোকৰ ওপৰত মোৰ লোক হয়, যাক সৎলোক বুলি কোৱা হয়। মই সেই লোকৰ পৰাই আহিছোঁ, জানানে পুত্ৰ? সৎলোকত কেতিয়াও কোনো নমৰে। যি দুগ্ধৰ বাবে ইয়াত গাইৰ আৱশ্যকতাৰ প্ৰয়োজন হয়, ইয়াতকৈ বহু অধিক সুস্বাদু দুগ্ধৰ নদী সৎলোকত বৈ থাকে। মোৰ সেই লোকৰ মাটি বগা হয়, সমস্ত লোক বগা হয়। আৰু যিয়ে সকলো সৃষ্টি কৰিছে সেই পৰমাত্মা মোৰ সেই লোক সৎলোকত নিবাস কৰে। পুত্ৰ, এই লোকলৈ অহাৰ পূৰ্বে তুমিও সৎলোকতে নিবাস কৰিছিলা। বাবা, ময়ো সেই লোক সৎলোকলৈ যাম বুলি ভাবিছোঁ। কি আপুনি মোকো তালৈ লৈ যাবনে? পুত্ৰ, সেই লোকলৈ যাবৰ বাবে প্ৰথমতে তুমি মোৰ পৰা দীক্ষা ল'ব লাগিব, অৰ্থাৎ মোক তোমাৰ গুৰু বনাব লাগিব। হ'ব, ইমানেই কথা। ঠিক আছে, আজিৰ পৰা আপুনি মোৰ গুৰু আৰু মই আপোনাৰ শিষ্য। পুত্ৰ, এতিয়া মোৰ লগে লগে কোৱা। सत सुकृत अविगत कबीर। सत सुकृत अविगत कबीर। ओम 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 ओम। किलियम 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 किलियम। हरियम 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 हरियम। श्रियम 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 श्रियम। सोहम 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 सोहम। सत्यम 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 सत्यम। যেতিয়া বালক গৰীব দাসদেৱে কবি পৰমাত্মাৰ দ্বাৰা কোৱা মন্ত্ৰ জপ কৰিলে আৰু নিজৰ চকু বন্ধ কৰিলে, এনেস্থলত কবি পৰমাত্মাই তেওঁৰ আত্মাক উলিয়াই নিজৰ লগত লৈ গ'ল আৰু তেওঁক ব্ৰহ্মা, বিষ্ণু, মহেশ, গণেশ আৰু দুৰ্গা মাতৃৰ লোক দেখুৱালে। বালক গৰীব দাসদেৱ এই সকলো লোক দেখি আচৰিত হৈছিল আৰু ভাবি আছিল যে এয়া মই কি দেখি আছোঁ। ইয়াৰ পিছতে কবিৰ পৰমাত্মাই বালক গৰীব দাসদেৱক নৰক লোক দেখুৱাবলৈ লৈ গ'ল।
লোকৰ ভয়াৱহ দৃশ্য দেখি বালক গৰীবদাস দেৱ ভয়ত কঁপিব ধৰিলে আৰু কবিৰ পৰমাত্মাক ক'ব ধৰিলে। বাবা, এওঁলোকে এই আত্মাবোৰক ইমান কষ্ট কিয় দি আছে? এই সকলো আত্মাই নিজৰ কৰ্মফল ভুগি আছে। যেতিয়া এওঁলোক তলত পৃথিৱীত আছিল আৰু মনুষ্য জীৱন প্ৰাপ্ত কৰিছিল, তেতিয়া এওঁলোকে কেতিয়াও শাস্ত্ৰৰ অনুসাৰে ভক্তি কৰা নাছিল। এইবাবে আজি এওঁলোকক জমদূতৰ দ্বাৰা কিমান কষ্ট দি থকা হৈছে। নৰক লোক দেখুওৱাৰ পিছত কবিৰ পৰমাত্মাই বালক গৰীবদাস দেৱক ধৰ্মৰাজৰ কাষলৈ লৈ গ'ল। কবিৰ পৰমাত্মাক দেখি ধৰ্মৰাজে নিজৰ বহা সিংহাসনৰ পৰা উঠিল আৰু হাতযোৰ কৰি কবিৰ পৰমাত্মাক ক'ব ধৰিলে, আদেশ দিয়ক ভগৱান, আপোনাৰ এই দাসৰ কিবা ভুল হৈছে নেকি, যাৰ বাবে আপুনি স্বয়ং ইয়ালৈ অহাৰ কষ্ট কৰিলে? আৰু যিজন বালক আপোনাৰ সৈতে আহিছে তেওঁ আপোনাৰ শিষ্য হয়নে? হয়, এই বালক মোৰ শিষ্য হয়। তুমি তাৰ লেখ জোখ চোৱা আৰু তাৰ বহি দেখুওৱা। কবিৰ পৰমেশ্বৰৰ এই কথা শুনি ধৰ্মৰাজে বালক গৰীবদাস দেৱৰ বহি চালে আৰু ক'ব ধৰিলে, ক্ষমা কৰিব মহাৰাজ, এই বালকজনৰ এতিয়া ভক্তি সম্পূৰ্ণ হোৱা নাই, এইবাবে এতিয়া আপুনি এওঁক লৈ যাব নোৱাৰিব। ধৰ্মৰাজৰ এই কথা শুনি কবিৰ পৰমাত্মাই বালক গৰীবদাস দেৱৰ লেখ জোখৰ পুথিখন উঠালে আৰু তাক ফালি দিলে আৰু বালক গৰীবদাস দেৱক তাৰ পৰা লৈ গুচি গ'ল। আৰু কালৰ 21 ব্ৰহ্মাণ্ডত উপস্থিত হ'ল, য'ত এই কাল ব্ৰহ্মই তপতশিলাত 1 লাখ মনুষ্য শৰীৰধাৰী প্ৰাণীৰ সূক্ষ্ম শৰীৰৰ পৰা নিগৰিত হোৱা দুৰ্গন্ধক ভক্ষণ কৰি আছিল। ইমান ভয়ানক দৃশ্য দেখি বালক গৰীবদাস দেৱে কবিৰ পৰমাত্মাৰ হাতখন জোৰেৰে মুঠি মাৰি ধৰিলে আৰু ক'ব ধৰিলে, এওঁ কোন হয়? পুত্ৰ, এওঁ কাল ব্ৰহ্ম হয়। নিজৰে ভুলৰ বাবে এওঁক 1 লাখ মনুষ্য শৰীৰধাৰী প্ৰাণীৰ সূক্ষ্ম শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধক ভক্ষণ কৰাৰ অভিশাপ প্ৰাপ্ত হৈছে। এওঁৱে হয় তেওঁ যিয়ে পৃথিৱীত সকলোকে কষ্ট দিয়ে। কবিৰ পৰমাত্মাই বালক গৰীবদাস দেৱক এই কথা কৈয়ে আছিল। তেনেতে কালে কবিৰ পৰমাত্মা আৰু বালক গৰীবদাস দেৱক দেখিলে আৰু একাদশ দুৱাৰত গৈ থিয় হ'ল। এনেকুৱা লাগিছিল যেন তেওঁ একাদশ দুৱাৰেদি তেওঁলোকক কেতিয়াও পাৰ হ'ব নিদিব। কবিৰ পৰমাত্মাই কালৰ এই গতিবিধি দেখি সতনামৰ স্মৰণ কৰিলে। কবিৰ পৰমাত্মাই যেতিয়া সতনামৰ স্মৰণ কৰিলে, এনেকৈ চাওঁতে চাওঁতে কাল ব্ৰহ্মই তলমূৰ কৰি শুই পৰিল, যেন কোনো শক্তিয়ে কালক তলৰ ফালে টানিহে নিছে। পুত্ৰ, ভৰি থোৱা এওঁৰ মূৰত। কবিৰ পৰমাত্মাৰ আদেশ পোৱাৰ পিছতে বালক গৰীবদাস দেৱে জ্যোতি নিৰঞ্জনৰ মূৰত ভৰি ৰাখিলে আৰু একাদশ দুৱাৰেদি পাৰ হৈ গ'ল। একাদশ দুৱাৰেদি বাহিৰলৈ অহাৰ পিছতে কবিৰ পৰমাত্মা আৰু বালক গৰীবদাস অক্ষৰ পুৰুষৰ 7 শংখ ব্ৰহ্মাণ্ডত প্ৰৱেশ কৰিছিল। মোৰ লোকলৈ কোন আহিছে? আৰে বাবা, এওঁ কোন হয়? পুত্ৰ গৰীবদাস, এই যে তুমি সন্মুখত দেখি আছা, এওঁ অক্ষৰ পুৰুষ হয়। অক্ষৰ পুৰুষ? হয় পুত্ৰ, অক্ষৰ পুৰুষ, যাৰ বৰ্ণনা গীতা অধ্যায় 15 শ্লোক 16তো পোৱা যায়। এওঁৱেই সেই অক্ষৰ পুৰুষ যাক পৰমাত্মাই 7 সংখ্যৰ ব্ৰহ্মাণ্ড দিছে। কি কাল ব্ৰহ্মৰ দৰে অক্ষৰ পুৰুষেও 1 লাখ মনুষ্য শৰীৰধাৰী প্ৰাণীক ভক্ষণ কৰেনে? নাই পুত্ৰ, পৰমাত্মাই এওঁক এনে কোনো অভিশাপ দিয়া নাই। অক্ষৰ পুৰুষে জীৱ ভক্ষণ নকৰে। এনে লাগিছে যেন এওঁ স্বয়ং পৰমাত্মাই আহিছে আৰু কোনো আত্মাক লগত লৈ আহিছে। হে পৰম শক্তি,
আপোনাৰ চৰণত মোৰ কৌটি কৌটি দণ্ডৱত প্ৰণাম। পৰমাত্মা কবীৰ চাহেবে অক্ষৰ পুৰুষৰ ফালে চাই হাঁহিলে আৰু বালক গৰীবদাস দেৱক লগত লৈ দ্বাদশ দুৱাৰ পাৰ কৰাই সৎলোকত প্ৰৱেশ কৰিলে। বাবা, এয়াতো বহুত সুন্দৰ লোক হয়। হয় পুত্ৰ গৰীবদাস। বাবা, এইবোৰ হীৰাৰ পাহাৰ হয়নে? হয় পুত্ৰ গৰীবদাস। বাহ, এয়া ইমান সুন্দৰ বাগিচা। জিন্দা মহাত্মাই বালক গৰীবদাস দেৱক সৎলোকৰ সম্পূৰ্ণ দৃশ্য দেখুৱালে আৰু শেষত তেওঁক সৎলোকৰ সেই স্থানলৈ লৈ গ'ল য'ত তেওঁ স্বয়ং পৰমাত্মাৰ ৰূপত বিৰাজমান আছিল। গৰীবদাস মহাৰাজে দেখিলে যিজন জিন্দা মহাত্মাই তেওঁক সৎলোকলৈ লৈ আহিছিল তেওঁ সিংহাসনত বিৰাজমান পৰমাত্মাক চামৰ দোলাব ধৰিলে। এই দৃশ্য দেখি তেওঁৰ এনেকুৱা লাগিল যে এজন সেৱকে শ্ৰদ্ধাৰে নিজৰ গুৰুদেৱক ক্ষমা কৰি আছে। এই অদ্ভুত দৃশ্য দেখি বালক গৰীবদাস দেৱে ভিতৰি ভিতৰি ভাবি আছিল, এই জিন্দা বাবাজন নিশ্চয় ভগৱানৰ কোনো সেৱক হয়। ভগৱান এইজন হয় যি সিংহাসনত বিৰাজমান হৈ আছে। ইমানতে বালক গৰীবদাস দেৱে দেখিলে যে যিজন পৰমাত্মা সিংহাসনত বিৰাজমান আছিল সেই তেজোময় শৰীৰযুক্ত পৰমাত্মা সৎপুৰুষ থিয় হ'ল আৰু জিন্দা বাবাজন সিংহাসনত বিৰাজমান হৈ গ'ল তথা তেজোময় শৰীৰযুক্ত পৰমাত্মা জিন্দা বাবাৰ ওপৰত এজন সেৱকৰ দৰে চামৰ দোলোৱা সেৱা কৰিব ধৰিলে। বালক গৰীবদাস দেৱে এই অদ্ভুত দৃশ্য দেখি আশ্চৰ্য অনুভৱ কৰিলে আৰু মনে মনে ভাবিব ধৰিলে, এই জিন্দা বাবাজন অৱশ্যেই কোনো বিশেষ ব্যক্তি হয় যি নেকি সাক্ষাৎ ভগৱানে তেওঁৰ ওপৰত চামৰ দোলাই আছে। বালক গৰীবদাস দেৱে এই কথা ভাবি থাকোঁতেই তৎক্ষণাত চাওঁতে চাওঁতে তেজোময় শৰীৰযুক্ত পৰমাত্মা জিন্দা বাবাজনৰ শৰীৰত বিলীন হৈ গ'ল আৰু কেৱল জিন্দা বাবাজনহে সিংহাসনৰ ওপৰত বিৰাজমান হৈ থাকিল তথা চামৰ স্বয়ং জিন্দা বাবাৰ ৰূপত বিৰাজমান পৰমাত্মাৰ ওপৰত তুলিব ধৰিলে। আৰু অন্যফালে তলৰ পৃথিৱী লোকত আৰে ভাই, বহুত দেৰি হৈ গ'ল, এইবাৰ গৰীববোৰ পাল আহিল গাই ঘেৰাৰ।
হয় দাদা, এইবাৰ গৰীবুৰ পাল। আৰে ঐ ধৰ্মা, গৰীবুক মাতা। এইবাৰ গাই ঘেৰাৰ পাল তেওঁৰ হয়। মাতিম দাদা। গৰীবু, ঐ গৰীবু। আৰে থিয় হোৱা ভকতদেৱ। ই দেখোন শুই আছে। চাচোন, ই এনেকৈ শুই আছে যেন তাৰ কোনো কামেই নাই। গৰীবু, থিয় হৈ যোৱা। কিয় বহি বহি শুই আছা? এইবাৰ গাই ঘেৰাৰ তোমাৰ পাল পৰিল। আৰে গৰীবু, গৰীবু উঠা। আৰে গৰীবু মৰিল, আৰে গৰীবু মৰিল। আৰে এই শব্দ, নিশ্চয় কিবা অঘটন হৈছে, বলা। गरीबू, गरीबू उठ। अरे उठ गरीबू। আৰে ই দেখোন সঁচাকৈ মৰিল। কোনোৱে গাঁৱলৈ গৈ গৰীবুৰ মাক দেউতাকক খবৰ দিয়াগৈ। গৰীবু মৰি গ'ল। আৰে গৰীবু কেতিয়া আহিব? ৰাতিপুৱাতে গৈছিল। আৰে তুমি ইমান চিন্তা কিয় কৰা? অলপ পিছতে সি সকলো গাইলৈ আহিব। আৰু শুনা, তুমি এই কথা এৰা। গৰীবুৰ বাবে ৰাবৰি প্ৰস্তুত কৰা। গৰীবুৰ বাবে বনাম নে নিজৰ বাবে? মই জানো নহয়, খোৱাৰ ইচ্ছা আপোনাৰ, কিন্তু নাম গৰীবুৰ লৈ আছে। অনৰ্থ হৈ গ'ল, আৰে অনৰ্থ হৈ গ'ল। আৰে দাদা, কি কথা হ'ল? গৰীবু মৰি গ'ল। এয়া কি ফাল্টু কথা কৈছা? আৰে মই সঁচাকৈ কৈছোঁ, কোনোবা বাবা আহিছিল যিয়ে গৰীবুক তন্ত্ৰমন্ত্ৰৰ দুগ্ধ পান কৰালে, যাৰ বাবে নেকি গৰীবু এই পৃথিৱীত আৰু নাই। নহয়, মোৰ গৰীবুৰ একো হ'ব নোৱাৰে। আৰে নিয়ন্ত্ৰণ কৰা নিজকে। একো নহয় গৰীবুৰ। আপোনালোকে আমাৰ সৈতে সোনকালে বলক। হে ভগৱান, এয়া কি হৈ গ'ল? শিৱলাল দেৱৰ নাতিয়েকক সেই বাবাজনে তন্ত্ৰমন্ত্ৰৰ দুগ্ধ পান কৰাইছিল, যাৰ বাবে গৰীবু মৰি গ'ল। গৰীবু, উঠা পুত্ৰ, চোৱাচোন, মই তোৰ মা আহিছো। উঠা পুত্ৰ, গৰীবু উঠা। सोचा था क्या গৰীবু, মোৰ গৰীবু, কি হ'ল মোৰ পুত্ৰৰ? सब कुछ था जीवन में मेरे, जीवन ही मेरा खो गया। গৰীবু, উঠা পুত্ৰ, চোৱাচোন, মই তোৰ মা আহিছো। উঠা পুত্ৰ, গৰীবু উঠা। चाहा था क्या पाया है क्या, सब कुछ ही मेरा खो गया। কি হ'ল মোৰ পুত্ৰৰ? সন্ধিয়া হ'ব ধৰিছে, বলা চিতা তৈয়াৰ কৰোঁগৈ। হে ভগৱান, তুমি এয়া কি কৰিলা? পুত্ৰ, এতিয়া তুমি পৃথিৱীলৈ পুনৰ যাব লগা হ'ব। তাত তোমাৰ শৰীৰৰ অন্তিম সংস্কাৰ কৰাৰ প্ৰস্তুতি হৈ আছে। হে পৰমাত্মা, মোক ইয়াতে ৰাখি লোৱা না। মই তললৈ সেই লেতেৰা ঠাইলৈ পুনৰ যাবৰ ইচ্ছা কৰা নাই। তাত মানুহবোৰে ইজনে সিজনৰ সৈতে কাজিয়া কৰে আৰু এদিনাখন মৰি যায়। পুত্ৰ গৰীব দাস,
তুমি তললৈ যোৱাটো অত্যন্ত আৱশ্যক হয়। আহিব লগা সময়ৰ তুমি মোৰ সাক্ষী হ'বা। যোৱা পুত্ৰ, আৰু পৃথিৱীৰ লোকত গৈ সকলোকে কোৱাগৈ পূৰ্ণ পৰমাত্মা কোন হয় আৰু আমি সকলো ক'ৰ পৰা আহিছোঁ। পুত্ৰ গৰীব দাস, মই তোমাক দিব্য দৃষ্টি প্ৰদান কৰি আছোঁ। এতিয়া তোমাৰ ভূত, ভৱিষ্যত, বৰ্তমান সকলো জ্ঞাত হ'ব। হে ভগৱান, তোমাক কোটি কোটি ধন্যবাদ জনাইছোঁ, লাখ লাখ ধন্যবাদ জনাইছোঁ। আৰে গৰীবো জীৱিত হৈ গ'ল। अजब नगर में ले गया हमको सतगुरु आन, जिल के बिंब अगाध गति हम सुते चादर तान। हम सुल्ताने नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद ना पाया, काशी माहे कबीर हुआ। गैबी ख्याल विशाल सतगुरु अचल दिगंबर धीर है, भक्ति हेत आन काया धराए, अविगत सत्य कबीर है, अभिगत राम कबीर है, चकवे अविनाशी, ब्रह्मा विष्णु महेश वजीर है, शिव करत खवासी। আৰে ভাই, ইটো মৰি গৈছিল, চিতাৰ ওপৰতো ৰখা হৈছিল। এই গৰীবো জীৱিত কেনেকৈ হৈ গ'ল? আৰে ভাই, এই গৰীবোৰে কি বকবকাই আছে? হ'ব পাৰে সেই বাবাজনৰ যাদু মন্ত্ৰৰ দুগ্ধ পান কৰাৰ বাবে ই পাগল হৈ গ'ল। কিন্তু কোনো কথা নাই ভাই, পাগলেই নহওক কিয়, ল'ৰাটো জীৱিতটো হৈ গ'ল। ঠিকেই কৈছা ভাই। शरीर और ज्ञान मंडलिक है, चकवे ज्ञान कबीर। এতিয়াতো পালোৱেই আহি। আজি বতৰটো বহুত ভাল আছে, মাত্ৰ ৰ'দটোহে বেছি যেন লাগিছে। এই ৰ'দটোকে চাই থাকিবানে? কিবা কাম বনো কৰিবা? হয় হয় ভাগ্যৱান। ভোজন এবাৰ কৰি লওঁ, তাৰ পাছত পথাৰলৈ যাম। ভাল কথা, ঠিক আছে। ভাগ্যৱান, সোনকালে বাহিৰলৈ আহা, গুৰুদেৱ আহিছে। প্ৰণাম গুৰুদেৱ। प्रणाम गुरुदेव। আশীৰ্বাদ থাকিল। আৰে ভাই হীৰা, সোনকালে বলা, ভোক বহুত জোৰকৈ লাগিছে। ভূখ
আৰে তুমি দেখোন অলপ আগতে খাইছিলাই সম্পূৰ্ণ 2 ঘণ্টা হৈ গ'ল হীৰা झूठे गुरुआ मर गए हो गए भूत मशान ऐसा निर्मल नाम है निर्मल करे शरीर और ज्ञान मंडलिक है चकवे ज्ञान कबीर काल जो पीसे पीसना जोरा है पनिहार ये तो असल मजदूर है मेरे सतगुरु के दरबार এই বাউলিয়াই নাজানো কি কবিৰ কবিৰ কৈ থাকে আৰে ই 3 বছৰ ধৰি পাগল হৈ আছে পুত্ৰসকল এইভাবে ভক্তি জীৱনৰ সাৰ হয় ভগৱান সেই শক্তি হয় মৃতককো জীৱিত কৰি দিয়ে কি গুৰুদেৱক গৰীবৰ বিষয়ে কওঁ নেকি হয় হে গুৰুদেৱ আমাৰ গাঁৱৰ চৌধুৰীৰ দেউতা হয় তেওঁৰ ছোৱালীৰ পুত্ৰ তেওঁ কোনো বাবাৰ যাদুমন্ত্ৰৰ দুগ্ধ পান কৰি পাগল হৈ গ'ল যাদুমন্ত্ৰৰ দুগ্ধৰ দ্বাৰা পাগল হৈ গ'ল হয় গুৰুদেৱ তেওঁ গোৱালৰ সৈতে গাই চৰাবলৈ পথাৰলৈ গৈছিল তাত কলা কাপোৰ পৰিধান কৰা এজন বাবা আহিল তেওঁ যাদুমন্ত্ৰৰ দ্বাৰা কুমাৰী গাইৰ দুগ্ধ বাহিৰ কৰিলে হয়নে তাৰ পিছত কি হ'ল দুগ্ধ পান কৰাৰ পিছত তেওঁ মৰিও গৈছিল গুৰুদেৱ চিতাৰ ওপৰতো ৰাখিছিল কিন্তু মুখাগ্নি কৰাৰ পূৰ্বে জীৱিত হৈ বহিল আৰু কিবা কিবি ক'ব ধৰিলে তেতিয়াৰ পৰাই পাগল হয় জৰা ফুকা চিকিৎসা সকলো কৰিলে কিন্তু কোনো সুফল নাই হয়নে সেই বাবাজন কোন আছিল গম নাপাওঁ গুৰুদেৱ সেই দিন ধৰি তেওঁ কেতিয়াও দেখা দিয়া নাই হয়নে গুৰুদেৱ কয় যে সন্তৰ বিদ্যাক সন্তইহে কাটিব পাৰে আপুনি দয়া কৰক ঠিক আছে লৈ আহা তেওঁক ইয়ালৈ হয় গুৰুদেৱ राम राम चौधरी साहब राम राम চৌধুৰী চাহাব মোৰ গৃহত এজন মহাৰাজ আহিছে কোন মহাৰাজদেৱ আহিছে গোপাল দাসদেৱ দাদুপন্থী বহু উচ্চ শ্ৰেণীৰ সন্ত হয় মই তেওঁক গৰীবৰ বিষয়ে বুজাই কৈছিলোঁ তেওঁ ক'লে যে লৈ আহা চাই লওঁ এবাৰ ৰাম কুমাৰ এনে লাগিছে আজি ভগৱানে শুনা পালে ঠিক আছে কালিলৈ মই পুৱাতে গৰীবক লৈ মহাৰাজদেৱৰ কাষলৈ আহিম পুত্ৰসকল ভক্তিৰ মাৰ্গত গুৰু ধাৰণ কৰাটো খুবেই প্ৰয়োজন राम राम महाराज जी ৰাম ৰাম পুত্ৰসকল বহি যোৱা এওঁৱেই হয় সেই বালক গৰীব যাৰ বিষয়ে মই আপোনাক কৈছিলোঁ যে ভাল কথা ঠিক আছে পুত্ৰ কোন বাবাই লগ দিছিল তোমাক যিয়ে তোমাৰ জীৱন ধ্বংস কৰি দিলে মহাত্মা দেৱ যিজন বাবাই মোক লগ দিছিল তেওঁ মোৰ জীৱন ধ্বংস কৰা নাই উন্নত কৰি দিলে তেওঁতো মোৰ কল্যাণ কৰি দিলে তেওঁ কোনো অন্য নাছিল স্বয়ং পূৰ্ণ পৰমাত্মা কবীৰ চাহেব আছিল बंकनाल के अंतरे त्रिवेणी के तीर जहां हम सतगुरु ले गया बंदी छोड़ कबीर अलल पंख अनुराग है सुन मंडल रह थीर दास गरीब उधारिया सतगुरु मिले कबीर माया का रस पिय कर हो गई डामाडोल ऐसा सतगुरु हम मिलिया ज्ञान योग दिया खोल দাদু মহাৰাজেও পৰমাত্মাৰ বিষয়ে এইদৰেই কৈছিল তেওঁকো কবিৰ পৰমাত্মাই এইদৰেই লগ দিছিল আৰু নিজৰ অমৰ লোক দেখুৱাইছিল হেৰা গাঁওবাসী এওঁ কোনো সাধাৰণ বালক নহয় পাগল এওঁ নহয় তোমালোক হয় বালকে পৰমাত্মাক লগ পাইছে তেওঁৰ অমৰধামক প্ৰত্যক্ষ কৰি আহিছে এইবাবে তেওঁ এনে অমৰবাণী কৈ আছে
এই গৰীবো দেখোন বহুত শক্তিশালী হয়, যিয়ে মহাৰাজ দেৱকো নিজৰ ফলীয়া কৰি ল'লে। ऐसा सतगुरु हम मिलिया बेपरवाह अबंध परमहंस पूर्ण पुरुष रोम रोम रविचंद। ऐसा सतगुरु हम मिलिया तेज पुंज के अंग झिलमिल नूर जहूर है नर रूप श्वेत रंग। মহাৰাজ দেৱ, এই অমৰ বাণী লিখাই লওঁ, আপোনাক প্ৰাৰ্থনা কৰিছোঁ। এনেকুৱা নিৰ্ণায়ক অমৃত বাণী ইয়াৰ লিপিবদ্ধ হোৱাটো অত্যন্ত প্ৰয়োজন হয়। ইয়ে সমাজক সদ্ভক্তি আৰু মুখ্যৰ পথ দেখুৱাব। আপুনি কৃপা কৰি অমৃত বাণী লিখাবলৈ দয়া কৰক। গোপাল দাসদেৱ, যদি সম্পূৰ্ণ বাণী লিখা তেতিয়াহে মই লিখুৱাম। এনেকুৱা যাতে কেতিয়াও নহয় মাজভাগতে এৰি থৈ গুচি যোৱাকৈ। মহাৰাজ দেৱ, মই সন্ন্যাস লৈ ৰাখিছোঁ। পৰমাৰ্থ আৰু নিজৰ কল্যাণৰ বাবেই ঘৰ ত্যাগ দিলোঁ। এতিয়া বৃদ্ধ হৈ পৰিলোঁ। এনেকুৱা কোনো কাৰ্য আধৰুৱা নাই যে যাৰ বাবে পুনৰ উভতি যাব লগা হ'ব। আপুনি দয়া কৰক দাতা, এই সেৱা মোক দি দিয়ক। ঠিক আছে গোপাল দাসদেৱ, কিন্তু এই সেৱা আধৰুৱা নকৰিবা। गरीब नमो नमो सतपुरुष को नमस्कार गुरु की नहीं सुरिनर मुनिजन साधवा संतो सर्वस्ती नहीं। सतगुरु साहिब संत सब है दंडोतम प्रणाम। आगे पीछे मध्य हुए तीन गुंजा कुर्बान। नराकार निर्विषम काल जाल बह भंजनम निर्लय पवनिज निर्गुणम अकल अनुपभे सुन्नधनम। सोहम सुरति समाप्तम सकल समान्ना नीरतले उज्ज्वल हिरंबर हृदयमम बेपरवाह था है वार पार नहीं मध्य तुम। संतों की महिमा कहीं ना जाए पीपा कूद पड़े दरियाए। दास गरीब संतन को सेव कुछ 84 मिट गए सुखदेव। এটি অমৰগঞ্জ চাহেব সম্পূৰ্ণ হ'ল। দৰ্শকবৃন্দ, এইদৰে কবিৰ পৰমাত্মাই নিজৰ প্ৰিয় হংস আত্মা গৰীব দাসদেৱক সৰ্বলোকৰ সৈতে অৱগত কৰোৱালে আৰু তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰোৱালে। আজি সেই সম্পূৰ্ণ জ্ঞান অমৰ গ্ৰন্থ চাহেবৰ ৰূপত আমাৰ মাজত বিদ্যমান হয়। কবিৰ পৰমেশ্বৰদেৱৰ ৰূপত বৰ্তমান সন্ত ৰামপালদেৱ মহাৰাজে সেই সম্পূৰ্ণ জ্ঞানক মানৱ সমাজত প্ৰচাৰ প্ৰসাৰ কৰি আছে, যাতে সমস্ত ভক্ত সমাজৰ কল্যাণ হয়। কওক বন্দী চোৰ সদ্গুৰু ৰামপালদেৱ মহাৰাজৰ জয় হওক।